Hello guys, welcome to my Togwai TV YouTube channel. আজি মই আহি গ'লোঁ আকৌ মুম্বাই আহি পোৱাৰ লগে লগে ইমান গৰম লাগিল যে পুৰা কাপোৰ খুলি দিলোঁ মই। লগকেইটা মোক চাই আছে, কিছুমানে ভাবিছে ফৰেনাৰ বুলিহে, কিছুমানে ভাবিছে চাইনা বা নেপালৰ পৰা আহিছে বুলি। চেলিব্ৰিটি হেন অনুভৱ কৰিছোঁ আৰু নিজকে, কোনোবা চেল্ফিও ল'লে আমাৰ লগত। গেঞ্জি পিন্ধি ওদালগুৰিতে নগ'লোঁ মই, এতিয়া আৰু মুম্বাইত ঘূৰিব আহিছোঁ। পুৰা ঘূৰি চাইছে লগকেইটা মোক। সিহঁতে ভাবিছে মানে বাহিৰৰ পৰা অহা মানুহে, সেইকাৰণে লাজ কোনো কৰা নাই বুলি ভাবিছে। নিলাজ হৈ চালা ইমান গৰম যে চালা গৰম সহ্য কৰিব পৰা নাই, ইফালে কাপোৰ খুলিব লগা হ'ল, উপায় নাই। লগকেইটা ভাবিছে চেলিব্ৰিটিহে কৰবা বাহিৰত। এতিয়া আমি আছোঁ লোকমান্য তিলক ৰেলৱে ষ্টেচনত। মানে অসমৰ পৰা আহিলে ডাইৰেক্ট ইয়াতে গাড়ীটো ৰখে, LTT বুলি জানে আৰু লোকমান্য তিলক টাৰ্মিনাছ। তাৰে পৰা আমি যাব লাগিব, লোকেল ট্ৰেইন ধৰিব লাগিব। লোকেল ট্ৰেইন ধৰি দাদৰালৈকে যাব লাগিব, দাদৰৰ পৰা আকৌ ৱেষ্টাৰ্ণ ৰেলৱে ধৰি কিনে গুজৰাট যাব লাগিব। আৰু লোকেল ট্ৰেইনত ইমান ভিৰ আছে যে আমি মানে যাব নোৱাৰিম, তাতে অটো ৰিক্সাই ধৰিব লাগিব। ৰিক্সাতে যাম আৰু দাদৰলৈকে, দাদৰৰ পৰা যেনে তেনেকৈ হ'লেও যাব লাগিব গুজৰাট, লগ পাম গুজৰাটত। মই অকলে হ'লেতো লোকেল ট্ৰেইনতে গ'লা হয়, মানে সিহঁতে বোলে ইমান ভিৰত উঠিব নোৱাৰে, সেইকাৰণে ৰিক্সা ধৰি আহিলোঁ আৰু দাদৰলৈকে। দাদৰৰ পৰা আমি ডাইৰেক্ট গুচি যাম গুজৰাটত ৰাতি হৈ যাব বুলি যেন লাগিছে। গাড়ী বা ট্ৰেইন বা কেইটাত পাম এতিয়া ক'ব নোৱাৰোঁ, যাই কিনে গম পাম। আৰু তাতে কাৰোবাৰ দাণ্ডিয়া চলি আছে, ডাইৰেক্ট তাতে মেলাতে যাম। আৰু আপোনালোকে মোৰ ব্লগ ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাবলৈ নপৰিব, ভাল লাগিছে না বেয়া লাগিছে। আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব মোক, আৰু আপোনালোকে আশীৰ্বাদ দিব, আগুৱাই যাব পাৰোঁ আগলৈকে। আৰু আপোনালোকে কেতিয়াবা মুম্বাইত আহিলে অটো ৰিক্সা বা গাড়ী ড্ৰাইভাৰৰ ভাড়াটো নুসুধিব কিমান হৈছে বুলি, তাতে মিটাৰ দিয়া থাকে, মিটাৰত চাই কিনে দিব লাগিব। আৰু যদি মিটাৰখন কিবা এটা দিয়া হয়, মানে খুচুৰা পইচা দিব, সিহঁতক গোটা পইচা নিদিব, নহ'লে লুটি ল'ব পূৰা। গুজৰাটত মেলা হৈ আছে, মানে চাবলৈ মাতি আছে, ফোন কৰি আছে কেতিয়া আহিব বুলি। আমি ডাইৰেক্ট ৰাতি হৈ যাব, এতিয়া ৰাতি হ'লেতো ডাইৰেক্ট মেলাতে লগ পাম। আৰু চাই থাকক তেতিয়াহ'লে। আমি আহি পালোঁ মুম্বাইৰ পৰা গুজৰাটত, এতিয়া দাণ্ডিয়া চলি আছে ইয়াতে চাদমান নামৰ এক জেগাত। আমি আহিলোঁ ইয়াতে ৰুমৰ পৰা, এতিয়া সিহঁতৰ ডান্সটো এনজয় কৰক আপোনালোকে, চাওক। বেছি চাই নাথাকোঁ, টোপনি লাগিল, এতিয়া ৰুমলৈকে যাব লাগিব। আজি ভিডিঅ'টো ইয়াতে সামৰিম, বাই বাই। আৰু নেক্সট
লগ পাম।